উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে আমি আহি পাইছি পু আৰু এতিয়া আমি ইয়াৰ পৰা বাছত যাম আৰু আকৌ ডিপুৰ প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাম আৰু আমি উপভোগ কৰিম লগতে আপোনালোকক উপভোগ কৰিম পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা মই বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলঙত চিলনী নামৰ এক বিশেষ অঞ্চলত উপস্থিত আছোঁ আৰু এই কাৰ্বি আংলঙৰ চিলনীত অৱস্থিত এখন সুন্দৰ ইকো পাৰ্ক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিশেষকৈ আপোনালোক আহিব পাৰে ইয়ালৈ নৱবৰ্ষ উদযাপন কৰিবৰ বাবে আহিব পাৰে অৱসৰ বিনোদনৰ বাবে আহিব পাৰে বা নিজৰ যান্ত্ৰিকতাৰ পৰা আঁতৰি এই পাহাৰীয়া অঞ্চললৈ আহিব পাৰে সুন্দৰ পৰিৱেশ আৰু মই বৰ্তমান মই দেখুৱাম এই অঞ্চলটো দেখুৱাম এখন ইকো পাৰ্ক লংচো কাংথু ইকো টুৰিজিম পাৰ্ক আৰু এইখন লংলিত নৈ আছে ভিতৰলৈ কাৰ্বি আংলঙৰ এক সুন্দৰ পাৰ্ক ইয়ালৈ যিহেতু এই পাৰ্কখন ইয়াৰ অট'নমাছ কাউন্সিল যি অট'নমাছ কাউন্সিল আছে এই কাউন্সিলে এই সুন্দৰভাৱে প্ৰাকৃতিক পৰিৱেশটোক এক সুন্দৰ ৰূপ দিছে আৰু ইয়ালৈ বিভিন্নজন আহিছে মোৰ সতীৰ্থে দেখুৱাব কিছু দৃশ্য ইয়ালৈ বনভোজ খাবৰ বাবে বৰ্তমান বহু লোক ভিতৰতো বহু লোক আছে কিছু লোক এতিয়া বৰ্তমান আহিছে এক সুবিধা কৰি দিছে কাৰ্বি আংলঙৰ যি অট'নমাছ কাউন্সিল আৰু ইয়াৰ ভিতৰত বিভিন্ন সুন্দৰ পৰিৱেশ আছে আমি সেই পৰিৱেশ দেখুৱাম আপোনাক আমাৰ লগত আপোনাক এই সুন্দৰ ভিডিঅ'টো উপভোগ কৰক পোনে পোনে আপোনাক সেই পৰিৱেশখিনি সাক্ষী কৰিবলৈ আগবাঢ়িছোঁ সুন্দৰ ব্যৱস্থা কৰিছে ইয়াত অট'নমাছ কাউন্সিলে সুন্দৰকৈ সজাই পৰাই তুলিছে সমগ্ৰ অঞ্চলটো মই যে আপোনালোক কৈছোঁ যে ইয়ালৈ বনভোজ খাবৰ বাবে আহিব পাৰে চকে কাৰ পাৰ্কিং সুন্দৰভাৱে আপোনালোকে নিজৰ বাহনসমূহ সুৰক্ষিতভাৱে ৰাখিব পাৰে এই ধৰণৰ সৰু বাহনবোৰত 150 টকা বিশেষকৈ বাছ যদি লৈ আহে আপোনালোকে 200 টকা দিব লাগিব সৰু গাড়ীত 150 টকা বাইকত 50 টকা এটা সুন্দৰ পৰিৱেশত উপভোগ কৰিব পাৰে আপোনালোকৰ এই নৱবৰ্ষটো আমি পৰিৱেশ দেখুৱাইছোঁ আৰু ভিতৰলৈ সোমাই যাম পাৰ্কখনৰ বহু ভিতৰলৈকে ইয়াত পৰিৱেশ আছে পুনৰবাৰ কৈছোঁ খুব কম খৰচত আপোনালোকে ইয়ালৈ আহিব পাৰে ইয়ালৈ অহা দুটা ব্যৱস্থা আছে আপোনালোকে ৰেলৰ যোগেদিও আহিব পাৰে বা বাছ সেৱা আছে বা বাছ সেৱাৰ যোগেদিও আপোনালোক আহিব পাৰে পৰিৱেশ চক কি সুন্দৰ পৰিৱেশ আপোনালোকে চাব পাৰে এখন সুন্দৰ নৈ আপোনালোকৰ লংনিত নৈ নাম কৈছিলোঁ এইখনেই হ'ল লংনিত নৈ কাৰ্বি আংলঙৰ পাহাৰীয়া এখন নৈ আগলৈ যাম আপোনালোকক দেখুৱাম ইয়াৰ পৰিৱেশ নদী মাথো কালৈ কোনৰয় বাধা দি ৰাখিব কোনে আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰে দেখি মিলিব জানে এই ইকো পাৰ্কৰ ভিতৰ ভাগত উপস্থিত আছোঁ মই দেখুৱালোঁ লংলিত নৈ সৌন্দৰ্যতা আপোনালোক দেখুৱালোঁ ইয়ালৈ বিভিন্নজন আহে ইয়ালৈ বিশেষকৈ বনভোজ উপভোগ কৰিবৰ বাবে বিভিন্নজন আহে নৱবৰ্ষ উপভোগ কৰিবৰ বাবে বিভিন্নজন আহে অৱসৰ বিনোদনৰ বাবে আৰু ইয়াত বহু সংখ্যক ৰাইজ উপস্থিত হৈছেহি মই দেখুৱাই আছোঁ ইয়াত পৰিৱেশ বহুতে ইয়াত বহু দূৰ দূৰণিৰ পৰা ৰাইজসকল আহিছে ইয়াতে বনভোজ উপভোগ কৰিছে
আমি লগ পাইছোঁ এজন ব্যক্তিক। দাদা আপোনাৰ ক'ৰ পৰা আহিছে আপুনি? আমি যোৰহাটৰ পৰা আহিছিলোঁ। হয়, কেনেকুৱা লাগিলে ইয়াত? খুব ভাল পৰিৱেশ আৰু আপোনাৰ খুব ইয়াত পানীখিনি যথেষ্ট চফা হয় আৰু ইয়াত যথেষ্ট মানে যিখিনি আছে মানুহ ছিকিউৰিটিখিনি তেওঁলোকে চোৱা চিতাও কৰি থাকে আৰু লগতে মানে পৰিৱেশটো খুব সুন্দৰ আৰু মানে যথেষ্ট চফা। অন্য যদি আমি স্পটৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে যথেষ্ট চফা হয় আৰু ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। মই এইখিনিতে আৰু এটা কথা ক'ম যে মই কৈছিলোঁ যে ইয়ালৈ আহিলে এটা এণ্ট্ৰি ফিজ দিব লাগে, যি এণ্ট্ৰি ফিজে এই পাৰ্কখনক ইক' পাৰ্কখনক সুন্দৰ কৰাত তেওঁলোকে খৰচ কৰে। আপোনালোকৰ পৰা কিমান টকা গ্ৰহণ কৰিছে এই পাৰ্ক কৰ্তৃপক্ষই? হয়, আমি নিজৰ পাৰ্চনেল কাৰ লৈ আহিছিলোঁ। আমাৰ নিজৰ গাড়ী অনাৰ কাৰণে 150 ৰুপিজ আমাৰ চাৰ্জ লৈছে। এইটো টিকেট হয় 150 ফ'ৰ হুইলাৰ। যদি আপুনি টিকটটো দেখাই দিয়ে আমাৰ দৰ্শকসকলক। ডেফিনেটলি এইটো 4 হুইলাৰ হয় আৰু পাৰ হেড 20 ৰুপিজকৈ চাৰ্জ কৰে তেওঁলোকে। এনেই আপুনি মই আৰু এটা কথা কৈছিলোঁ ইয়াৰ আগতে যে যিহেতু আমি খুব টকা খৰচ কৰি বাহিৰলৈ যাওঁ, অন্য ৰাজ্যলৈ যাওঁ, যিহেতু অসমৰ এখন অঞ্চল, ইয়াৰ যি আমি ইয়াত যদি আহোঁ ইয়াৰ পৰা আমাৰ পৰ্যটন উদ্যোগটো অধিক সবল হ'বলৈ সক্ষম হ'ব। কি কয় আপুনি, বাহিৰলৈ যোৱা পোষকতা কৰিব নে ইয়াতে? নাই, তাকেতো আমাৰ মানে কি হয়, আমি যদি চাবলৈ যাওঁ আমি বহুত আমাৰ পৰ্যটন বিভাগটো আমি যথেষ্ট আমি উন্নত কৰিব পাৰোঁ আৰু লগতে আমাৰতো যথেষ্ট ৰিচ হয়, আমি নেচাৰেলি হওক বা অন্য ক্ষেত্ৰত হওক। এতিয়া যদি আপুনি চাবলৈ যায় আমাৰ স্পটটো আৰু বেলেগ যদি আমি বাহিৰত তুলনা কৰিব যায় তেনেহ'লে বহুত বেছি আপুনি চেঞ্জ নাপায়। ইয়াত চাওক ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে ইমান ধুনীয়া গ্ৰীণ আৰু পাহাৰ, তাৰ মাজত আপোনাৰ নদী আহিছে, মানে বৈ আহিছে পানীখিনি, কিমান সুন্দৰ লাগিছে। তো আপুনি যদি তুলনা কৰে মই ভাবোঁ কি আমাৰ যথেষ্ট ভাল হয় আৰু সকলোৱে আহিব পাৰে। খুব ধুনীয়া এটা পৰিৱেশ ইয়াত, তেওঁলোকে নিশ্চয় ভাল পাব, সকলোৱে ভাল পাব। মুঠতে ক'বলৈ গ'লে এটা সুন্দৰ নৱবৰ্ষ আৰম্ভণিতে আপোনালোকে ইয়াত উপভোগ কৰিলে ইতিমধ্যে। ভাল লাগিলে, ধন্যবাদ। মই যিহেতু চিলনীত আছে এই অঞ্চলটো, মই পুনৰ আপোনালোকক ইয়াত যি লংলিত নৈ আছে সেই লংলিত নৈৰ সৌন্দৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।